নমস্কাৰ ফ্ৰেণ্ডছ, আৰচিএম ইনফৰমেশ্যন লাইভ চেনেলটো আপোনালোকক পুনৰবাৰ মই যতীনবাই স্বাগতম জনাইছোঁ। আৰু ফ্ৰেণ্ডছ, আজি নতুন এটা বিষয়বস্তু আপোনালোকৰ কাৰণে লৈ আহিছোঁ, যিটো বিষয়বস্তু আজি বহুতে ডিমাণ্ড কৰি আছিলে। বহুত ডিষ্ট্ৰিবিউটাৰ আমাক কমেণ্ট কৰি জনাইছে, যিসকলে নতুনকৈ ব্যৱসায়টোৰ লগত জড়িত হৈছে বা বৰ্তমান সময়ত লকডাউন হৈ গ'ল, যিহেতু আমি ফিজিকেলি বহুত ডিষ্ট্ৰিবিউটৰক লগ কৰিব পৰা নাই, লগ কৰিবলৈ যাব পৰা নাই, আৰু নতুন ডিষ্ট্ৰিবিউটৰটো জইনিং হৈ আছে, আহি আছে। আৰু সেইকাৰণে কি হয়, এই বিষয়বস্তুখিনি প্ৰাথমিক পৰ্যায়ৰ বিষয়বস্তু হয়, কাৰণ এই বিষয়বস্তু প্ৰাথমিক যিখিনি জ্ঞান এইখিনি যদি আপুনি লোৱা নহয়, তেতিয়াহ'লে ব্যৱসায়টো আপুনি আগবঢ়াই নিব নোৱাৰিব। সৰু কথাত ফ্ৰেণ্ডছ, সৰু কথা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। যিখিনি বিষয়বস্তু জানিলে আপোনাৰো ইণ্টাৰেষ্টটো বাঢ়ি যাব, এই ব্যৱসায়টো কৰাৰ হাবিয়াসটো জাগি যাব। মোৰো এনেকুৱা হৈছিলে, যেতিয়া মই জইনিং কৰিছিলোঁ, এই বিষয়টোৰ ওপৰত মই যেতিয়া গম পালোঁ যে আমাৰ যিটো কমিশ্যন হয়, সেই কমিশ্যনটো আমি নিজেই বনাই ল'ব পাৰোঁ, আমি নিজে বিচৰা ধৰণে বনাব পাৰোঁ। এই বিষয়টো জানিলেহে আপুনি নিজে বিচৰা ধৰণে বনাব পাৰিব। আৰু ফ্ৰেণ্ডছ, সেইকাৰণে আজি আহক আলোচনা কৰিবলৈ লৈ আহিছোঁ ইণ্টাৰেষ্টিং আমাৰ বিষয়বস্তুটোৰ আৰচিএম ব্যৱসায়টোৰ এটা মূল মন্ত্ৰ বুলি ক'ব পাৰি, মূল বিষয়বস্তু বুলি ক'ব পাৰি। সেইটো হৈছে বিভি, বিজনেছ ভেলু। আৰু বিভিটো আমি কেনেকৈ বঢ়াব পাৰিম, কেনেকৈ আমি ক্ৰিয়েট কৰিব পাৰিম, বিভিনো কি, এই বিষয়বস্তুবিলাকৰ ওপৰত আজি আলোচনা কৰিবলৈ আহিছোঁ ফ্ৰেণ্ডছ। তেতিয়াহ'লে দেৰি নকৰোঁ ফ্ৰেণ্ডছ, আহক ভিডিঅ'টো আগবঢ়াওঁ সোনকালে। বিষয়ে আমি চাওঁ। বিভি মানে হ'ল কি, বিজনেছ ভেলু। আপুনি যেতিয়া প্ৰডাক্ট পাৰচেছ কৰিব আৰচিএমৰ পিকআপ চেণ্টাৰৰ পৰা, তেতিয়া আপোনাক কোম্পানীয়ে কি দিব, বিভি দিব। মানে বিভি মিনছ আপোনাৰ বিজনেছ ভেলু। বিভি হ'ল বিজনেছ ভেলু। আৰু এই বিভিটোৰ ওপৰতে আমাক কোম্পানীয়ে কি দিয়ে, যিটো পইচা আমাক ট্ৰান্সফাৰ কৰে, এই বিভিটোৰ ওপৰতে ট্ৰান্সফাৰ কৰে। এতিয়া কথা হ'ল কি, আমাৰ যিকেইটা প্ৰডাক্ট কেটাগৰী আছে, 4টা বিভাগ আছে আমাৰ প্ৰডাক্টৰ। 1 নম্বৰ কেটাগৰীটো যদি আমি চাওঁ, FMCG প্ৰডাক্ট, FMCG কেটাগৰী প্ৰডাক্ট আছে। আৰু দ্বিতীয় যিটো কেটাগৰী আছে, বিউটি প্ৰডাক্ট আছে আমাৰ লগত, বিউটি কেটাগৰী, বিউটি প্ৰডাক্ট আছে। আৰু 3 নম্বৰ যিটো কেটাগৰী আছে, সেইটো এগ্ৰিকালচাৰেল প্ৰডাক্ট। আৰু 4 নম্বৰ যিটো কেটাগৰী আছে, হেল্থ কেয়াৰ কেটাগৰী প্ৰডাক্ট। এই 4টা কেটাগৰী আমাৰ লগত প্ৰডাক্ট আছে। আৰু এই 4টা কেটাগৰী প্ৰডাক্টৰ এই 3টা কেটাগৰীৰ যদি প্ৰডাক্ট আপুনি পাৰচেছ কৰি আছে, বিউটি প্ৰডাক্ট, এগ্ৰিকালচাৰেল প্ৰডাক্ট আৰু হেল্থ কেয়াৰ প্ৰডাক্ট, এই 3টা কেটাগৰীৰ প্ৰডাক্ট যদি আপুনি পাৰচেছ কৰি আছে, তেতিয়াহ'লে আপোনাৰ ইয়াৰ পৰা আপোনাৰ 75% আপোনাৰ বিভি হ'ব, বিজনেছ ভেলু হ'ব। মানে আপুনি যদি 1000 টকাৰ বজাৰ কৰি আছে, তেতিয়াহ'লে আপোনাৰ 750 বিভি হ'ব। আৰু যদি FMCG প্ৰডাক্ট আপুনি পাৰচেছ কৰি আছে, তেতিয়াহ'লে আপোনাৰ 50% আপোনাৰ বিভি হ'ব, মিনছ আপোনাৰ 500 বিভি হ'ব। বিভি কথাটো তেতিয়াহ'লে আপোনালোকে গম পালে যে কেনেকৈ আমাৰ বিভি হয়। এই প্ৰডাক্ট কেটাগৰীকেইটা মনত ৰাখিব আপোনালোকে। এইকেইটা কেটাগৰীৰ পৰা যদি আপুনি প্ৰডাক্ট পাৰচেছ কৰে, এইটো হিচাপত আপোনাৰ বিভি হ'ব। আৰু ইয়াৰ লগে লগে আমাৰ এখন কমিশ্যন স্লেব দিয়া আছে, যিখন মাৰ্কেটিং প্লানটো আপোনাৰ দিয়া আছে। আপোনালোকে প্ৰতিজনে মাৰ্কেটিং প্লানখন লগত ৰাখিব। আৰু মাৰ্কেটিং প্লানখন ভালকৈ যদি চাই, তেতিয়াহ'লে গম পাব। জাষ্ট মই আপোনালোকক অকণমান চিনাকি কৰি দিছোঁ আমাৰ যিটো কমিশ্যন স্লেব আছে। আৰু সেই কমিশ্যন স্লেবটো এনেকুৱা ধৰণৰ হয় যে আপুনি 100 বিভিৰ পৰা 4999 বিভি, 4999 বিভিলৈকে আপোনাৰ কিমান দিব, 10% দিব। আৰু যেতিয়া আপুনি 5000 বিভি কৰিব, 5000 বিভি কৰাৰ লগে লগে আপোনাক 12% দিব। যেতিয়া আপুনি 10000 বিভি কৰি ল'ব, তেতিয়া আপোনাক 14% দিব। যেতিয়া আপুনি 20000 বিভি কৰি ল'ব, 16.5% আপোনাক দিব। যেতিয়া আপুনি 40000 বিভি কৰিব, আপোনাক 19% দিব। যেতিয়া আপুনি 70000 বিভি কৰিব, তেতিয়া 21.5% দিব। 15000 বিভি কৰি ল'ব, তেতিয়া আপোনাক 24% দিব। যেতিয়া 1,70,000 বিভি কৰিব, তেতিয়া 26.5% দিব। যেতিয়া 2,60,000 বিভি কৰিব, তেতিয়া 29% দিব। আৰু যেতিয়া
3,50,000 এবভ কৰিব তেতিয়া আপোনাক 32% দিব 32% আৰু এইখনে হৈছে আমাৰ কমিশন স্লেব আৰু এই কমিশন স্লেবখনৰ হিচাপতে আমাক কোম্পানী কমিশনটো ট্ৰান্সফাৰ কৰে ডিয়াৰ ফ্ৰেণ্ডছ আজি আপোনালোকে তেতিয়াহ'লে গম পালে যে বিভি কি হয় বিভিটো আমি কেনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ আমি যিমানটো পাৰ্চেছ কৰিম সেই পাৰ্চেছ এমাউণ্টৰ পৰা আমাৰ যিটো বিভি হ'ব আপোনালোকে গম পালে যে 75% আৰু 50% কিছুমান প্ৰডাক্টত আমি 75% বিভি পাম কিছুমান কেটাগৰীত আমি 50% বিভি পাম যেতিয়া পাৰ্চেছ কৰিম সেই পাৰ্চেছৰ 50% আমাৰ বিভি হ'ব আৰু আমি এমাহত যিটো বিভি আমি ক্ৰিয়েট কৰিম সেই বিভিটোৰ ওপৰত আমাক কোম্পানীয়ে কি হ'ব কমিশন আমাক দিব সেইটোৰ ওপৰত আৰু কমিশন স্লেবখন আপোনালোকক দেখুৱালো সেই কমিশন স্লেবখন মাৰ্কেটিং প্লান বুকতো আছে আপোনালোকে ভালকৈ চাব আপোনালোকক অনুৰোধ কৰিছোঁ মই চাবলৈ আৰু নেক্সট পৰ্যায়ত আমি এনেকৈ আলোচনা কৰি যাম ডিফাৰেন্স কমিশনৰ ওপৰত আলোচনা কৰিম ৰয়েলটি ইনকামৰ বিষয়ে আলোচনা কৰিম ডিয়াৰ ফ্ৰেণ্ডছ গতিকে আজি বিশেষ দীঘলীয়া আপোনালোকৰ নকৰোঁ ভিডিঅ'টো আকৌ নতুন এটা ভিডিঅ' লৈ আহিম তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ